নমস্কাৰ ৰাইজসকল, মই এটা অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে পূৰা গম পাইছে পূজা হৈ আছে। মানে কালি বহাইছে, আজি 2 নম্বৰ মানে প্ৰথম দিনা আৰু কালি বহাইছে। আজি এতিয়া পূৰা পূজা চাবলৈ যাম, মেজেঙা যাম। মানে আজি নাজিৰালৈ নাযাওঁ, নাজিৰালৈ যাম কাইলৈ। আজি যাম মেজেঙাত মানে বহুত দিনৰ মূৰত এইবাৰ 3-4 বছৰমানৰ মূৰত মানে এইবাৰ পূজা পাতিছে। তো এইবাৰ প্ৰথম দিনাখন সদায় আমাৰ ভাওনা হয়, তো যাম ভাওনা চাবলৈ। এতিয়া ভাওনা আছে বিবেক দাহঁতৰ টীম আছে, আৰু আহিব আমাৰ ড্ৰেছৰ আহিব প্ৰদ্যুৎ। এতিয়া যাওঁ লাহেকৈ, গোটেইখিনিক লগ ধৰোঁগৈ, গোটেইখিনি লৈ যাওঁ। তাৰপিছত এইপিনে বাবুদাহঁতো যাব, এইপিনৰ পৰা আমাৰ পিকুৰ শান্তনু অনুভৱ দা চব যাব। গতিকে চবকে লওঁ আৰু গৈ থাকোঁ, চাই থাকিব আৰু এইটো একদম পূৰা পূজা ব্লগ। ভাওনা দেখুৱাই আছোঁ, ভাওনা দেখুৱাম, চাই থাকক। এয়া শান্তনু ঘৰ আহি পাই গ'লোহি। শান্তনু মাতি লওঁ ৰ'ব। শান্তনু ভাওনা ইমান দেৰিকৈ মানুহ ওলাব দেখিছেনে? বহুত লেট হেৰিটো ওলাইছে। ইমান দেৰি কৰিব নালাগে ন, মানুহে মাতিলে সোনকালে আহিব। 2 মিনিট আগতে আহিছে, ইমান দেৰিকৈ আহিছে। ৰ'ব লাহেকৈ পিকুক লওঁগৈ। এইটো 2 মিনিট এতিয়াও আছে। নাই সেইটো কথা নহয়, এতিয়া 2 মিনিট মাতিছোঁ যেতিয়া লগালগ আহিব লাগে। নাই ৰ'ব, এতিয়া ইয়াক ল'লোঁ। এতিয়া পিকুৰ ওচৰলৈ যাম, তাৰপৰা অনুপম দা আৰু বাবুলা আহিব। এতিয়া চব কৰি থাকিম আৰু চাই থাকক। ইয়াত পিকু ঘৰৰ মুখ আগত পাই গ'লোহি। এতিয়া আমাৰ শান্তনু এতিয়া তাৰ বোলে 2 নম্বৰটো কৰিবলৈ গৈছে বোলে। ৰ'ব আহি লওক, তাৰপিছত বনাম দেই। তাক ল'ব লাগিব অকণমান, চাই থাকক। এইজন আমাৰ হাগনি দেৱতা। দোকানত আছে নে? সেইটো লাগিব নে? আহিলা? হেং এটা আছে, খুলি যাম। এইটো এইপিনে বাবুলা। নমস্কাৰ ৰাইজসকল, আমাৰ ওলাইছোঁ। হাগুৰাটো দেখা দে আকৌ। ক'ত গ'ল? তাৰ লাহে ধীৰে গৈ থাকোঁ। অনুপম দা ওচৰলৈ ওলাইছে সি। গাটো ভুলতো ধোৱা নাই, সি হাগি ডাইৰেক্ট মানে চুলিকেইডাল তিয়াল, এই এনেকে পানী অকণ লৈ যে এনেকে চুলিকেইডাল তিয়ালে গম পাব গাটো ধুইছোঁ ন। এনেকৈ গুচি গ'ল। চুলিকেইডাল তিয়াই আহিছে, গাটো তেতিয়াহে গম পাব ধুইছোঁ। ৰ'ব গৈ লওঁ। পাই গ'লো সেই মেজেঙা ফিল্ড। যাম পদ্যুতৰ ওচৰৰ পৰা আহোঁগৈ। পূৰা ভাওনা ষ্টাৰ্ট হৈ গ'ল আৰু পূৰা লাহেকৈ ভাওনা ষ্টাৰ্ট হৈ গৈছে। ৰ'বা দেখুৱাই থাকিম, ভাওনা ক্লিপো দেখুৱাই থাকিম মাজে মানুহ চব নাই, মানুহ পূৰা মানুহ। এয়া পূৰা ভাৱৰীয়া ওলাই আছে আৰু এই তাৰপৰা হাই কৰি আছে। মেইন মানুহ দেখিছে নাই? তাত মেইন মানুহ পূৰা ভাৱৰীয়া ওলাই আছে আৰু আমাৰ বৌ দেখিছে নাই? পূৰা ড্ৰেছ পিন্ধাই আছে। প্ৰদ্যুৎ পূৰা বিজি। প্ৰদ্যুৎ ব্লগ নবনোৱা নি? ব্লগ নবনোৱা নি? ব্লগ নাই বনোৱা আহি আছে। তাৰ কমিটো মই পূৰা কৰি দিছোঁ। পূৰা ভাৱৰীয়া ববু ৰূপম দা। বগাৰ বৈ ইমান ঠাণ্ডাটো আহিছে দেই। নাই কপি আহিছে। তিনিটাহে আজি হয় নাই? তিনিটা তিনিটাহে আজি। ইন্দ অহংকাৰী ৰাজা দশৰথৰ দৰ্প খণ্ড কৰিবৰ হেতু দৃষ্টি ৰাখিম মই অযুদ্ধ ৰাজ্য। কাৰণ মানৱে দেৱতাক পূজা কৰে সাক্ষাৎ পাবৰ বাবে, কিন্তু এই গ্ৰহপতি বলিক পূজা কৰে সাক্ষাৎ নাপাবৰ বাবে। কাৰণ য'তেই দৃষ্টি মোৰ তাতেই প্ৰলয়।
ট্ৰাই কৰিছে এই নাই 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 নহ'ব নহ'ব নাই নাই নোৱাৰিলে নোৱাৰিলে আমাক এতিয়া ট্ৰাই কৰিব আমাক এতিয়া পুৰা প্লেনিং ফুল প্লেনিঙত আছে গ্লাছ পেলাবই বোলে 50 টকা ল'বই ল'ব কৈছে পুৰা ফুল প্লেনিং ফুল প্লেনিং হাৰ্দিক পাণ্ডিয়ান পুৰা বোলে মন্ত্ৰ পাতি ল'ব আৰু পিকুৱে পেলাব পিকুৱে গোটেইকেইটা পেলাব পুৰা প্ৰিপেৰেশ্যন চলি আছে এইটা দূৰত ভাওনা ফুল প্লেনিং ৰাইজ ফুল প্লেনিং বাবুলে মাৰিব দেই পুৰা প্ৰিপেৰেশ্যন চলি আছে কিবা ট্ৰিক আছে আচলতে ট্ৰিক বাবুলে মাৰিব কিন্তু সি এতিয়ালৈকে এবাৰো পেলাব পোৱা নাই আকৌ নাই মই এই নাই খেলা আৰু খেলিব মই দেখাম ৰ'ব খেলিব মই দেখাম ৰ'ব পুৰা কাজিয়া হৈ গৈছে মাৰিবলৈ পুৰা কাজিয়া হৈ গৈছে ইয়াত গিলাচটো অকণমান বেছি মানে আগৰখনত য'ত খেল হৈ আছে তাত মানে গিলাচটো কম অলপ কিন্তু ইয়াৰ মানে অকণমান মানে হেৰিটো কম ঠেক মানে ইয়াত ঘন আছে আমাৰ ইয়াত পুৰা আমাক এতিয়া মাৰিব লাগিছে দেই ৰেডি পুৰা কাজিয়া কোনে মাৰিব কোনে আধা পেলালে মন্দ মাৰি দিলে হাৰ্দিক পাণ্ডিয়া দুটা আছে চাৰিটা এইকেইটা নপৰেগে এইকেইটা নোৱাৰাই পেলাব নেলাগিলে মই ট্ৰাই কৰিম ৰ'ব ৰাইজ মই ট্ৰাই কৰি আছোঁ ৰ'ব আকৌ 10 টকা তাক আকৌ এবাৰ প্ৰয়াস কৰিছে অনুপম দাই পুৰা এইবাৰ গুগলি দিব গুগলি মাৰিলে এই দুটা আছেগে মাত্ৰ এটা নপৰে আৰু ৰাইজ থাকি গ'ল এটা নোৱাৰিলে নহ'ল চেনেলৰ মালিক দেই চাৰিটা থলো নহয় দুটাই চাৰিটা পেলাব নোৱাৰিলি মই চাৰিটা থলোগে দুটাই চাৰিটা পেলাব নোৱাৰিলো চেনেলৰ মালিকে মাৰিবলৈ আহিছে দেই পুৰা প্লেনিঙত মাৰিছে মই পুৰা শিকি লৈছো ক'ত পাৰিবি সেইটো কওঁতে পুৰা জুম কৰিছে মামা মালিকে আকৌ এবাৰ খেলিবলৈ লৈছে দেই কোচ এওঁ কোচ কোচ ভালকে শিকাই দিয়ক 2-3 বজাত মাৰিবলৈ চা লেফ্ট চাইডৰ পৰা 2 আৰু 3 মাজত মাৰিলে 8টামান পৰিব আৰু ইফালে দুটা বলত খতম হৈ যাব বল একচুৱেলি দুটা দিছে আমাক বল 3টা লাগে আৰু বলকেইটা পাতলা হৈ যায় এটা কোমল অকণমান
কষ্টত নহয় আমি নেভিয়াত খেলা মান নাই মাৰা 2-3 মাজত মাৰ প্ৰথম মাৰ গ'ল এবাৰ প্ৰথম 1-2 মাজত মাৰ ইটো ইনে পৰিব ভয় খাই গৈছো এই দিনা মাৰ এই ওলাই মাৰ নহ'ব আৰু নহ'ব মই এবাৰ পেলালোঁ আৰু নোৱাৰে কোনো আৰু নোৱাৰে পেলাব নোৱাৰে কোনো মই এবাৰ পেলালোঁ আৰু মানে আৰু কোনো পেলাব নোৱাৰে আৰু ময়ো হাৰিলোঁ বাৰু কিন্তু মানে মই মূলটো আহিলে যেনে আৰু নহ'ব মোৰ দ্বাৰা নহ'ব সেইটো অনুভৱ নাই এইবাৰ অনুপম দা লাষ্ট আৰু কোনো ট্ৰাই নকৰে আৰু আকৌ কমপ্লিট কৰিলোঁ আমি 3টাই মিলি এইপিনে অনুপম দা ফাৰ্ষ্ট এইটো পুৰস্কাৰ থাৰ্ড লাষ্টত এটা আছেগৈ লাষ্টত মই পেলাই দিছোঁ খতম প্ৰথম 21টা কোনে পেলাইছে এই দত্তই পেলাইছে প্ৰথমতে সেইটো হয় ৰাতি 12টা বজাত ফেনাই থকা মানুহবোৰ চব এটা কি কণী খাব লাগে ৰাতি 12টা বজাত ফেনাই আছে দেই কিবা ফৌজিয়া নেকি কি খাম এইটো মেইন কথা এতিয়া ফাইনেন্সিয়েল কি খবৰ কি খুৱাই বইলিম বোলা একদম খাব পাৰি মিচাব লাগে ইমান জিকিছো আমি যেতিয়া পুৰা পুৰস্কাৰ দি কণী খাবলৈ কণী সন্ধানত আমি এতিয়া ওলাই আহিছোঁ লাহেকৈ ক'ত পাই এতিয়া এটকা লাগে আমাক মানে চাই আছিলে এটকা লাগে সেইটো কাৰণে কণী এই কণীখন পাই গ'লো এতিয়া ৰ'ব দেই কিবা এটা খাই মেলি লওঁ ধুনীয়াকৈ আৰু পুৰস্কাৰ পইচাই মানে এতিয়া পুৰস্কাৰ পইচাই দিম ৰ'ব দেই ৰাইজ খাই লওঁ লাহেকৈ লাহে দিয়া আৰু আকৌ ভাওনা চামগৈ এইবিলাক কণী নহয় পানী বটল ৰ'ব দি আছোঁ ৰ'ব কণী পুৰস্কাৰ দি পোৱা নহয় দামী মানুহ আমাৰ মেইন বাহু বলি হ'লে মানে বাহুত শক্তি হ'বলৈ হ'লে কণী মেইন আকৌ পুৰস্কাৰ পইচাই চবৰে খোৱাতে দি খাই লওঁ মেইন মানুহ নমস্কাৰ মোৰ নাম আয়ুষ বৰুৱা আকৌ পালো মই এই আমাৰ ইউটিউবাৰ মহাজন লগ পাই গ'লো ভাল লাগিলে বহুত ভাল লাগিলে মেইন মানুহ আজি ইয়াতো গেম চলি আছে ৰাইজ ৰিং চলি আছে এইটো নোৱাৰি গোটেই মুখত আঁকি দিলে চব হৈ মুখখন চব পুৰা চাইনিং সেইটো এটা লগোৱাটো ডেপ কৈছে ৰং পেলালে গীত দিয়া বেকো মুচত দি মুচি সেইটো পেলালে ক'ত পৰিলে ৰং সি নুমুচি আজি পালে ৰঙৰ পানী পেলাইলে লাহেকৈ কিন্তু বস্তু এটা পাহৰি গৈছিলোঁ একদম সেইটো নিবলৈ আহিছোঁ একদম বেয়া নাপাবা পেনডাল সেই পাত দিবলৈ মানে তুমি ঘূৰি আহিলা বাই বাইদেউ দি দিলোঁ আৰু মানে সেইপাতো দি দিলে নহয় এইবাৰ বোলে তুমি গিফ্ট চিফ্ট দিছা বোলে এবাৰ 40 টকা বেইনৰ বেণ্ডাল নিবলৈ আহিলোঁ কৰিলোঁ আৰু লাষ্টত চব গ'লগৈ ৰাইজ আমি তাহে আছোগৈ এতিয়া ভাওনা চাওনা শেষ আৰু লাহেকৈ যাওঁ আৰু ঘৰলৈ বাইক চাই উলিয়াই লওঁ যাওঁ চাই দিব আজি আৰু ব্লগ ইয়াতে সামৰণি মাৰি দিওঁ চাই যদি ভাল পালে তো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আজিলৈ আৰু বাই বাই